নমস্কাৰ মোৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ যেহেতু মেট্ৰিক পৰীক্ষা চলি আছে গতিকে আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ অসমীয়া বিষয়ৰ ওপৰত অসমীয়া বিষয়ত কেনেকুৱা প্ৰশ্ন চালে তোমালোকৰ সহায় হ'ব তাৰে ওপৰত মই এতিয়া তোমালোকক আজি ক'বলৈ ওলাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে থুলমূলকৈ ক'ম তোমালোকে এনেদৰে চাই যাবা প্ৰথম আছে বৰগীত গতিকে বৰগীতৰ কবি পৰিচয়খিনি চালে আমি পাওঁ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা আখ্যানমূলক ৰচনা তত্ত্বমূলক ৰচনা নাট আৰু ঝুমুৰা এইকেইখন ভালদৰে তোমালোকে মনত ৰাখিবা আখ্যানমূলক নাট দুখন আছে ৰাজহুৱা কাব্য আদিকাণ্ড ৰামায়ণ তত্ত্বমূলক ৰচনা আছে জন্ম ৰহস্য ভক্তি ৰত্নাৱলী নাম মালিকা আৰু নাট আছে অৰ্জুন ভঞ্জন বা দধিমথন আৰু ঝুমুৰা আছে চোৰধৰা পিম্পৰা গুচোৱা ভূমি লেটুৱা ভোজন বিহাৰ এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা তেতিয়া যিকোনো তত্ত্বমূলক ৰচনা যদি লিখিব দিয়ে তেতিয়াও তোমালোকে লিখিব পাৰিবা শ্ৰী শ্ৰী মাধৱদেৱৰ এই গোটেইখিনি ৰচনাৰাজি তোমালোকে ভালদৰে পঢ়িবা মনত ৰাখিবা তাৰপিছত আছে বৰগীতৰ লক্ষণ ইয়াতে 6টা দিয়া আছে তোমালোকে ভালদৰে বৰগীতৰ লক্ষণকেইটা পঢ়িবা তাৰপিছত আছে তোমাৰ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য বা ব্ৰজাৱলী ভাষা কাক বোলে এইখিনি পঢ়িলে তোমালোকে ভালদৰে লিখিব পাৰিবা ব্ৰজাৱলী ভাষা কাক বোলে যদি আহে প্ৰশ্ন তোমালোকে লিখিবা শংকৰদেৱৰ সময়ত অসম বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীতপদৰ সৃষ্টি হৈছিল এই সাহিত্যিক ভাষাক ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয় যদি ব্ৰজাৱলী ভাষা কাক বোলে আহে তেতিয়াহ'লে তোমালোকে এইখিনি লিখিব পাৰিবা আৰু ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য ইয়াৰ পৰাই তোমালোকে এইখিনি পঢ়িলে ভালদৰে লিখিব পাৰিবা তাৰপিছত দ্বিতীয় পাঠ আছে জিকিৰৰ কবি হ'ল আজান ফকীৰৰ কবি পৰিচয় ইয়াতে দিয়া আছে এইখিনি ভালদৰে তোমালোকে পঢ়িবা ইয়াৰ ওপৰত প্ৰশ্ন আহিলে লিখিব পাৰিবা তাৰপিছত ইয়াতে এটা লাইন দিয়া আছে যে তেওঁৰ আচল নাম হজৰত শ্বাহ মিলন আজান ফকীৰৰ প্ৰকৃত নাম হজৰত শ্বাহ মিলন তাৰপিছত দিয়া আছে জনশ্ৰুতি মতে আজান ফকীৰে পোনপ্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল আৰু তাৰ বাবে তেওঁৰ নাম আজান ফকীৰ হয় এতিয়া আমি সকলোৱে জানো মুছলমান সম্প্ৰদায়ৰ লোকসকলে আজান দি নামাজ পঢ়ে গতিকে আমি ইয়াতে লিখা আছে যে আজান ফকীৰে প্ৰথমে আজান দি নামাজ পঢ়িছিল অসমত গতিকে সেইবাবে হজৰত শ্বাহ মিলনৰ নাম কি হ'ল আজান ফকীৰ হ'ল এইখিনি তোমালোকে ভালদৰে পঢ়িবা মনত ৰাখিবা তাৰপিছত আছে জিকিৰৰ বিষয়ে ইয়াতে ধুনীয়াকৈ দিয়া আছে এইখিনি ভালদৰে পঢ়িবা ইয়াৰ পৰা 1 নম্বৰী প্ৰশ্ন হ'ব পাৰে মই তোমালোকক এই ভিডিঅ'টোত কবি পৰিচয়খিনিয়ে কৈ যাম বাকী বহুত প্ৰশ্ন আছে তলত এই প্ৰশ্নবিলাকৰ বিষয়ে মই এতিয়া এই ভিডিঅ'টোত আলোচনা নকৰোঁ কবি পৰিচয়ৰ বিষয়ে গোটেইখিনি আলোচনা কৰিছোঁ কবি পৰিচয়খিনি ভালদৰে চাবা ক'ত কেনেকৈ প্ৰশ্ন আহে একো ঠিক নাই গতিকে কবি পৰিচয়খিনি ভালদৰে চালে তাৰ পৰা 1 নম্বৰী প্ৰশ্নবিলাক লিখিব পাৰি এতিয়া দিয়া আছে নেক্সট আছে ৰঘুনাথ চৌধুৰী কবি পৰিচয় ৰঘুনাথ চৌধুৰী কি লিখিছিল প্ৰশস্তি আমি সকলোৱে জানো যে ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি কোৱা হয় যিহেতু তেখেতে চৰাই বিষয়ক বা প্ৰকৃতি বিষয়ক কবিতাবিলাক ৰচনা কৰিছিল সেইবাবে তেখেতক বিহগী কবি বুলিও কোৱা হয় এতিয়া ৰঘুনাথ চৌধুৰীৰ জন্ম ক'ত হৈছিল তেখেতৰ পিতৃৰ নাম কি এই গোটেইখিনি ইয়াতে আছে তেখেতৰ ৰচনাৰাজিৰ বিষয়ে সকলোবিলাক আছে আমি ইয়াতে মেইনখিনি চালে আমি পাওঁ যে তেখেতে গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকী কাকতৰ সহকাৰী সম্পাদক আৰু মইনা জয়ন্তী আৰু সুৰভি নামৰ আলোচনীৰ সম্পাদক আছিল তাৰপিছত আছে মই অসমীয়া কবিতাটোৰ ৰচক হ'ল সৈয়দ আব্দুল মালিক আৰু ইয়াতে তেখেত সৈয়দ আব্দুল মালিকৰ কবি পৰিচয় আছে তেখেতৰ জন্ম তাৰপিছত তেখেতে কি ৰচনা কৰিছিলে গোটেইখিনি আছে জন্ম পিন্ধি চাবা আৰু পুথিকেইখন হ'ল বেডুইন স্বাক্ষৰ স্বপ্ন দুস্বপ্ন আৰু কিছু কথা আৰু ছন্দহাৰাৰ কবিতা এই গোটেইখিনি মনত ৰাখিবা তাৰপিছত তেখেতৰ আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আহিব পাৰে গল্প উপন্যাসৰ পৰা জেতুকা পাতৰ দৰে মমতাজ আদি চলচ্চিত্ৰ নিৰ্মিত হৈছিল এতিয়া তেখেতৰ সৈয়দ আব্দুল মালিকৰ গল্প উপন্যাসৰ পৰা নিৰ্মিত চলচ্চিত্ৰৰ নাম আহিলে জেতুকা পাতৰ দৰে বা মমতাজ এইখিনি তোমালোকে লিখিব পাৰিবা তাৰপিছত আছে দৃষ্টান্তৰ কবিতাৰ কবি হ'ল হৰে কৃষ্ণ ডেকা তেখেতৰ জন্ম ক'ত হয় বা তেখেতৰ ৰচনাৰাজি গোটেইখিনি ইয়াতে আছে এইখিনি ভালদৰে চাবা আৰু দ্য চেণ্টিনেল কাকত আৰু গৰিয়সী আলোচনীৰ সম্পাদক আছিল হৰে কৃষ্ণ ডেকা এইখিনি মনত ৰাখিবা এই কবি পৰিচয়খিনি ভালদৰে পঢ়িবা
হৰে কৃষ্ণ ডেকাই কেতিয়া কোনটো বঁটা কিমান চনত পাইছিল ইয়াতে আছে, এইখিনি ভালদৰে মনত ৰাখিবা। নেক্সট পাঠ আছে উদ্যোগী সমাহাৰ। উদ্যোগী সমাহাৰ লিখক হ'ল দেৱজিৎ ভূঞা। দেৱজিৎ ভূঞাৰ কবি পৰিচয়খিনি চাবা ভালদৰে আৰু পাঠটো ভালদৰে পঢ়িবা, কাৰণ ইয়াৰ পৰা ভালেখিনি 1 নম্বৰী প্ৰশ্ন অহাৰ মানে চান্স আছে। গতিকে পাঠটোৰ ভিতৰৰ পৰা যিকোনো কুৱেশ্যন আহিব পাৰে, তোমালোকে যাতে এনচাৰখিনি কৰিব পাৰা, সেইকাৰণে ভালদৰে পাঠটো চাবা। নেক্সট আছে ভাৰতীয় সংস্কৃতি, তাৰে লিখক হ'ল হেম বৰুৱা। হেম বৰুৱাৰ কবি পৰিচয়খিনি চাবা ভালদৰে আৰু শব্দ অৰ্থবিলাক আছে, ভালদৰে পঢ়িবা। আৰু ইয়াতে আছে পণ্ডিত ৰাহুল সংকীৰ্তায়ন। পণ্ডিত ৰাহুল সংকীৰ্তায়নৰ মানে মধ্য এছিয়াকা ইতিহাস কোনে লিখিছিল? তেতিয়া আমি লিখিম পণ্ডিত ৰাহুল সংকীৰ্তায়ন। এই প্ৰশ্নটো খুব মানে আগতে অহা দেখা গৈছে, গতিকে এইটো প্ৰশ্ন ভালদৰে। তাৰপিছত আছে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। ইয়াৰে আব্দুছ ছাত্তাৰে মানে লিখিছে এই পাঠটো। তেখেতৰ আব্দুছ ছাত্তাৰৰ কবি পৰিচয়খিনি ইয়াতে আছে আৰু তেখেতে ৰচনা কৰা দৃষ্টি আৰু সৃষ্টি, এইটো টেষ্ট পৰীক্ষাত আহিছিল, দৃষ্টি আৰু সৃষ্টি। তাৰপিছত উদ্ধৃতি সহচৰ, এই গোটেইখিনি ইয়াতে আছে, ভালদৰে চালে হ'ল। ইয়াৰ পৰা 1 নম্বৰী প্ৰশ্ন হ'ব পাৰে। ইণ্টাৰনেটৰ তিতা মিঠা, ডক্টৰ প্ৰণয়ী দত্ত। ইয়াতে কবি পৰিচয়খিনি ইয়াতেও বহুতকেইটা মানে 1 নম্বৰী প্ৰশ্ন আহিবৰ পৰা সুবিধা আছে। ইয়াৰ পৰা ডক্টৰ প্ৰণয়ী দত্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰফেচাৰ কিশোৰী মোহন পাঠকৰ অধীনত মহাজাগতিক ৰশ্মিৰ মানে ৰেডিঅ' বিকিৰণ বিষয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰে। তেখেতে কোনটো বিষয়ত PhD ডিগ্ৰী লাভ কৰিছিল? মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ বিষয়ত। এইখিনি ভালদৰে চালে হ'ল। ইয়াৰ পৰাও 1 নম্বৰী প্ৰশ্ন হ'ব পাৰে। তাৰপিছত আছে অৰুণিমা সিনহা। অৰুণিমা সিনহাৰ ৰচক জয়শ্ৰী গোস্বামী মহন্ত। ইয়াৰ পৰা কবি পৰিচয় জয়শ্ৰী গোস্বামী মহন্ত, ইয়াৰ পৰা ভালদৰে কবি পৰিচয়খিনি চালে হ'ল। ইয়াত তাৰপিছৰ পাঠ অৰণ্য যাত্ৰা। অৰণ্য যাত্ৰা লিখক অনুৰাধা শৰ্মা পূজাৰী। অনুৰাধা শৰ্মা পূজাৰী কবি পৰিচয়ত তেখেতৰ জন্ম কেতিয়া আৰু তেখেতৰ মানে সাহিত্য কৃতিখিনি গোটেইখিনি আছে ইয়াতে ভালদৰে চালে হ'ল। ইয়াৰে মানে নাহৰৰ নিৰিবিলি চাহ, বৰাগী নদীৰ ঘাট, এইবিলাক গোটেইখিনি আছে ইয়াতে, এনেদৰে ভালদৰে চালে হ'ল। আৰু সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতিৰূপে ৰেনেচা অসম বঁটা লাভ কৰিছিল, এইটো খুবেই ইম্পৰ্টেণ্ট। ৰেনেচা অসম বঁটা কোনে লাভ কৰিছিল বুলি সুধিলে আমি লিখিম অনুৰাধা শৰ্মা পূজাৰী। এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। এইখিনি ভালদৰে চালে হ'ল। ইয়াৰ পৰা 1 নম্বৰী প্ৰশ্ন আহিব পাৰে আৰু এই প্ৰশ্নখিনি ভালদৰে চালে হ'ল। ইয়াৰ পৰা কমন কৰিব। নেক্সট আছে কানাই চাতুৰী। কানাই চাতুৰী কবি হ'ল শ্ৰীধৰ কন্দলী। ইয়াতে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছে, কানাই চাতুৰী ক'ৰ পৰা তুলি দিয়া হৈছে? তেতিয়া আমি লিখিম যে কানাই চাতুৰী মাধৱ কন্দলীৰ ৰচিত কাণখোৱা পুথিৰ 2য় অংশৰ পৰা তুলি দিয়া হৈছে। ইয়াতে 2টা খণ্ড পায় তেখেতৰ, কাণখোৱা আৰু ঘুনুচা কীৰ্তন। পুথিখনৰ 2টা অংশত ভাগ কৰিব পাৰি। প্ৰথম অংশত কাণখোৱাৰ কথা শুনি ভয়ত টোপনি যোৱা আৰু 2য় অংশত ৰাতিপুৱা টোপনিৰ পৰা মাকে জগাবলৈ যোৱা তেওঁ অভিমানত মানে মাকক কোৱা নানা ধৰণৰ কথা ইয়াতে বৰ্ণনা আছে। কিন্তু আমি এতিয়া কোনখন পুথিৰ পৰা তুলি দিয়া হৈছে বুলি সুধিলে আমি লিখিম কাণখোৱা পুথিৰ 2য় অংশৰ পৰা তুলি দিয়া হৈছে। নেক্সট আছে ধৰঝাৰু ধৰ ভাই। ধৰঝাৰু ধৰ ভাইৰ কবি হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰী কবি পৰিচয়খিনি চালে ভালেখিনি ইয়াৰ পৰা 1 নম্বৰী প্ৰশ্ন আহিব পাৰে। ইয়াৰ কবি পৰিচয়খিনি চালে আমি যিকোনো কুৱেশ্যন এনচাৰ আহিলে আমি লিখিব পাৰিম। 1 নম্বৰী প্ৰশ্ন যদি কুৱেশ্যন আহে লিখিব পাৰিম। তেখেতৰ জন্ম, তেখেতৰ পিতৃৰ নাম কি, এইটো এবাৰ প্ৰশ্নত আহিছিল। তেখেতৰ পিতৃৰ নাম কৃষ্ণকান্ত চৌধুৰী লিখিলে হ'ল। আৰু অসম কেশৰী আখ্যা দিয়া হৈছিল তেখেতক, বা এনেকৈ যদি অসম কেশৰী বুলি কাক কোৱা হয় তেতিয়া আমি লিখিম অম্বিকাগিৰি ৰায়চৌধুৰী। তাৰপিছত ইয়াতে তেখেতৰ ৰচনাৰাজি দিয়া হৈছে, গোটেইখিনি মনত ৰাখিলে হ'ল। এইখিনি খুবেই ইম্পৰ্টেণ্ট। অম্বিকাগিৰি ৰায়চৌধুৰী কবি পৰিচয় ভালদৰে তোমালোকে পঢ়িবা। ইয়াৰ পৰা প্ৰশ্ন আহিলে, যিকোনো প্ৰশ্ন আহিলে তোমালোকে লিখিব পাৰিবা। তাৰপিছত আছে বিষাদ যুগ। বিষাদ যুগ পাঠৰ লিখক শ্ৰী ভট্টদেৱ। এইটো মানে খুব ইম্পৰ্টেণ্টে হয়। ইয়াতে ভট্টদেৱৰ বিষয়ে আছে আৰু ভট্টদেৱে আমাৰ অসমীয়া ভাষাৰ প্ৰথম গদ্য ৰচক বুলি যদি আহে পৰীক্ষাত তেতিয়া আমি লিখিম শ্ৰী ভট্টদেৱ। ভট্টদেৱে অসমীয়া ভাষাত গদ্য ৰচনা কৰিছিল। তেখেতে অসমীয়া ভাষাত ৰচনা কৰা কেইখনমান পুথি দিছে ইয়াতে, শৰণ মালিকা, গুৰু বংশাৱলী, প্ৰসংগমালা আৰু সংস্কৃত ভাষাত তেখেতৰ ভক্তিহাৰ আৰু ভক্তি বিবেক ৰচনা কৰিছিল। এইখিনি ইয়াতে দিয়া আছে, ভালদৰে মনত ৰাখিলে হ'ল। এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্নই হয়। এইখিনি ভালদৰে পঢ়িলে তোমালোকে ইয়াতে আহিলে লিখিব পাৰিবা। এইখিনি ভালদৰে চাবা।
খুব ইম্পৰ্টেণ্ট এইটো হয় প্ৰাচীন ভাৰতীয় শিক্ষাৰ ভিতৰৰ পৰা মানে বহুতো প্ৰশ্ন আহিব পাৰে ইয়াতে মানে বিশ্ববিদ্যালয় আছে 6খন বিশ্ববিদ্যালয় আছে 6খন বিশ্ববিদ্যালয়ৰ বিষয়ে তোমালোকে ভালদৰে পঢ়িবা ইয়াৰ পৰা যিকোনো প্ৰশ্ন উত্তৰ আহিলে তোমালোকে লিখিব পাৰিবা আৰু কোনখন বিশ্ববিদ্যালয় ক'ত মানে অৱস্থিত এইখিনি ভালদৰে চালে হ'ল আৰু এই বিশ্ববিদ্যালয়বিলাকৰ পিছত তোমাৰ আছে আৰ্য শিক্ষাৰ মানে 64 কলা বিদ্যাৰ শিক্ষা এই মানে বিশ্ববিদ্যালয় কোনবিলাকত দিয়া হয় শিক্ষাৰ কি এই মানে 64 কলা বিদ্যাৰ ভিতৰত কি বিভাগ পৰে গোটেইবিলাক মনত ৰাখিলে ইয়াৰ পৰা মানে প্ৰশ্ন আহিলে লিখিব পাৰিবা তাৰপিছত আছে লিখকৰ পৰিচয় হেমচন্দ্ৰ গোস্বামীৰ জন্ম হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা অসমীয়া মানে সাহিত্য কৃতি এই গোটেইখিনি ইয়াতে আছে এই কবি পৰিচয়খিনি খুবেই ইম্পৰ্টেণ্ট হয় ভালদৰে চাবা আৰু তোমালোকক যিখিনি মানে এই ভিডিঅ'টোৰ জৰিয়তে জনোৱা হ'ল কবি পৰিচয়বিলাক এই কাৰণে চাব দিছোঁ যে 1 নম্বৰী প্ৰশ্ন বহুখিনি অহা দেখা যায় প্ৰশ্নত গতিকে মানে কবি পৰিচয়খিনি নোচোৱাৰ বিনিময়ত তোমালোকে হয়তো অলপ অসুবিধা পাব পাৰা লিখাত গতিকে প্ৰত্যেকজন কবিয়ে কি ৰচনা কৰিছিল কোনখন পুথিত কোনজন কবিয়ে ৰচনা কৰিছে এই গোটেইখিনি ভালদৰে চাই যাবা তেতিয়াহ'লে মই ভাবোঁ তোমালোক সঁচাকৈ উপকৃত হ'বা বিশেষকৈ 1 নম্বৰী প্ৰশ্নৰ ক্ষেত্ৰত খুবেই মানে উপকৃত হ'বা গতিকে পৰীক্ষা যিহেতু এতিয়া চলি আছেই অসমীয়া পৰীক্ষাৰ মানে আৰম্ভ যিহেতু হোৱা নাই গতিকে হ'ব সেইকাৰণে তোমালোকৰ ওচৰলৈ এই ভিডিঅ'টো মই অলপমান মানে আভাস এটা দিলোঁ যে কবি পৰিচয়খিনি ভালদৰে চালে তোমালোকে 1 নম্বৰী প্ৰশ্ন যিকোনো মানে প্ৰশ্ন আহিলে তোমালোকে লিখিব পাৰিবা একো মানে প্ৰশ্ন এৰি থৈ আহিব নালাগে আৰু কোনখন গ্ৰন্থ কোনে লিখিছিল কোনটো কবিতা কোনে লিখিছিল আৰু এই কবিতাবিলাক মানে ধৰা কিমান চনত প্ৰকাশ হৈছিল এই সকলোখিনি তোমালোকে ভালদৰে চাবলৈ চেষ্টা কৰিবা আৰু মই ভাবোঁ তোমালোকৰ পৰীক্ষা ভাল হ'ব গতিকে আকৌ এবাৰ শুভেচ্ছা জনালোঁ মানে মেট্ৰিক পৰীক্ষা ভাল হোৱাৰ গতিকে মই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ